নমস্কাৰ বন্ধু বান্ধৱীসকল, ভূপেন বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি আমি আমাৰ ঘৰৰ কাষত অৰ্থাৎ যোৰহাট কুঁৱৰী পুখুৰীত অনুষ্ঠিত কৰা ভোগালী ভেলাঘৰৰ কিছু দৃশ্য অলপ উপভোগ কৰোঁ। প্ৰথমতে আমাৰ ভেলাঘৰত আপোনাৰ কি কি খাবলৈ দিব তাক এবাৰ চাই লওঁ। এই আমাৰ চাহৰ লগত আমাক ৰসগোল্লা খাবলৈ দিছে। চাহৰ লগত ৰসগোল্লা, ইয়াৰ পিছতে আমাৰ কি কি খানা আছে এইটো চাই লওঁ। এবাৰ আছে মাছ, হাঁহৰ মাংস আছে, চাউল ভাত আছে, মচুৰ দালি আছে, নিৰামিষ চব্জি, জমিব আজি খানা। ইয়াৰ পিছতে আমি কোনে ক'ত কেনেকৈ খাইছে তাকে এবাৰ নিৰীক্ষণ কৰোঁ, আহক পিছে। কিবা কবি নেকি আকৌ? কিবা কবি নি? ক'বলৈ একো নাই। মাঘৰ বিহু উপলক্ষে শুভেচ্ছা থাকিল। আছো টেঙা তিনিটা লৈ পিনে কাইলৈ ৰাতিপুৱা হেং মাৰিব যে ৰাখি দিছোঁ। জয় হৰি জয় ৰাম। বাৰীত লাগিছে বেঙেনা, জাননে ঐ ৰেণুকা, বজাৰত বেছি পইচা পালে তোলে গঢ়াম গহনা। বাৰীত লাগিছে বেঙেনা, জাননে ঐ ৰেণুকা, বজাৰত বেছি পইচা পালে তোলে গঢ়াম গহনা। চালত বগাইছে কোমোৰা, গঁড়ালৰে কুকুৰা, বেছি হ'লেও সজাম তোৰে কুণ্ডত কটা চেহেৰা। বুকুত কিমান মৰম তোলে কেনেকৈ বুজাও, তোকে নোলৈ সপোন দেখো জানো, তই বাৰু বুজনে মই যে তোক কিমান ভাল পাওঁ। গাড়ী কিনিলো জানৈ ছেকেণ্ড হেণ্ড, বহুদিনৰ আশা পুৰাই গুচি যাম কি জানিয়ে জানৈ নাগালেণ্ড। একা বেকা বাটে চলাই গাড়ী কিনিলো জানৈ ছেকেণ্ড হেণ্ড, বহুদিনৰ আশা পুৰাই গুচি যাম কি জানিয়ে জানৈ নাগালেণ্ড। একা বেকা বাটে চলাই নিবিচাৰো তোৰে আৰু প্ৰেমৰ সঁহাৰি, পাহাৰী গা এজনীকে জানৈ কৰি ল'ম গৈ লগৰী, এদিনো যাম উপজাগা। এলাহতি
এতিয়া যিহেতু সন্ধ্যা আৰম্ভ হ'ল গতিকে আমি মেজিৰ ওচৰত বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িম ৰাতিটো সুকলমে পাৰ হ'ল আৰু এতিয়া পুৱা 5 বাজিছে আমাৰ ৰাইজসকল সেৱা কৰিব আহিছে মেজি ঘৰৰ ওচৰত আহক চাওঁ এবাৰ